নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই পঞ্চমমান শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ প্ৰথম পাঠ আমাৰ পৰিৱেশ পাঠটি পঢ়াবলৈ ওলাইছোঁ। তোমালোক সকলোৱে সুন্দৰকৈ শুনি যাবা, মন দি, আৰু লগত পাঠ্যপুথিখন থাকিলে ভাল হয়। জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। সকলোবোৰ জীৱকে জীয়াই থাকিবলৈ এটা কি লাগে? প্ৰাকৃতিক পৰিৱেশ লাগে। এটা উপযুক্ত পৰিৱেশতে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। নহ'লে কি হ'ব? জীৱই যদি জীয়াই থাকিবলৈ এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশ নাপায়, তেন্তে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশত বাধা আহিব। সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত আমাৰ পৃথিৱীতে এনে এটা পৰিৱেশ বিৰাজমান। সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত পৃথিৱীত কি আছে? এনে এটা পৰিৱেশ আছে য'ত জীৱই সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটাব পাৰে। সেয়েহে পৃথিৱীৰ বিভিন্ন জীৱই বসবাস কৰিবলৈ সক্ষম হৈছে। প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি। আমাৰ পৰিৱেশৰ উপাদানবোৰ যেনে প্ৰাকৃতিক পৰিৱেশৰ আকৌ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি। এটা হৈছে জৈৱিক উপাদান, এটা অজৈৱিক উপাদান। কোনো এটা অঞ্চলত বসবাস কৰা মানুহকে ধৰি সকলো উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি জৈৱিক উপাদান, আৰু বায়ু, পানী, মাটি আদি অজৈৱিক উপাদানে সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলে। এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ দুই প্ৰকাৰ, মানে জৈৱিক আৰু অজৈৱিক, এই দুই প্ৰকাৰৰ উপাদানে গঢ়ি তোলে। জৈৱিক উপাদানবোৰ হৈছে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, আৰু অজৈৱিক উপাদানবোৰ হ'ল বায়ু, পানী, মাটি। এই দুই ধৰণৰ উপাদানেৰে প্ৰাকৃতিক পৰিৱেশ এটা গঢ়ি তোলে। জৈৱিক উপাদানবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও কি হয়? অজৈৱিক উপাদানবোৰৰ ওপৰত কি কৰে? নিৰ্ভৰ কৰিবলগীয়া হয়। বায়ু, পানী, মাটি, নৈ, জান, জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ একোটা অজৈৱিক। আমি এতিয়া গম পালোঁ অজৈৱিক উপাদান কি কি। আনহাতে জৈৱিক উপাদানবোৰ কি কি? উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আমি এতিয়া জৈৱিক আৰু অজৈৱিক উপাদান সুন্দৰকৈ বুজি পালোঁ। তাৰ পাছত কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে জৈৱিক, অজৈৱিক উপাদানসমূহে বুজা যায়। আমাৰ চৌপাশে থকা এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশ কি কৰে? সৃষ্টি কৰে। আৰু এই উপাদানসমূহে এটা পৰিৱেশৰ সৃষ্টি কৰে। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এটা উত্তম উদাহৰণ। আমি প্ৰাকৃতিক পৰিৱেশৰ এটা উত্তম উদাহৰণ হিচাপে জলাভূমি বা আৰ্দ্ৰভূমি ক'ব পাৰোঁ। কাৰণ পানী আৰু মাটি এই দুই ধৰণৰ প্ৰধান উপাদানেৰে কি হৈছে? জলাভূমিৰ পৰিৱেশ এটা গঢ়ি তুলিছে। এই উপাদান দুটা থাকে বাবে জলাভূমি বিভিন্ন ধৰণৰ কি থাকে? উদ্ভিদ থাকে, প্ৰাণী থাকে, আৰু কি থাকে? অণুজীৱ থাকে। সেইকাৰণে কোৱা হয় যে জলাভূমি উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। আমি এতিয়া চাওঁ যে জলাভূমিত কি কি উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ থাকে। উদাহৰণস্বৰূপে পানীত উপঙি থকা পুনি, মেটেকা আৰু পানীৰ জুৱলিত গজা নল সাগৰী, ইকৰা, তৰা, দলগাহ, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিহলঙি ইত্যাদি জলাভূমিত হোৱা উদ্ভিদ। আমি এতিয়া জলাভূমিত কি কি উদ্ভিদ হয় গম পালোঁ। তাৰপাছত জলাভূমিত কি কি প্ৰাণী থাকে? জলাভূমি আৰু কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণী পোৱা যায়। ইয়াত বহুতো কি থাকে? তাৰ উপৰিও অণুজীৱ থাকে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি কি থাকে? চৰাই থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত কি কৰি থাকে? নিৰ্ভৰ কৰে। এতিয়া আমি জলাভূমি মানে কি পঢ়িলোঁ? জলাভূমি কি কি প্ৰাণী থাকে? উদ্ভিদ থাকে। সেইখিনি সকলোকে পঢ়িলোঁ। এতিয়া আমি জলাভূমি বুলি ক'লে কি বুজিব লাগিব? যে সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন মানে হৈছে য'ত কি হৈ থাকে? জলৰে পৰিপূৰ্ণ হৈ থাকে, লগত কি থাকিব? মাটিও থাকিব। হৈ থকা মাটিভাগেই হ'ল জলাভূমি। এতিয়া কিছুমান প্ৰশ্ন আছে তলত, প্ৰশ্নখিনিৰ আমি আলোচনা কৰিম। উত্তৰ লিখা।
জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম। আমি এইমাত্ৰ উদ্ভিদ আৰু প্ৰাণী কি জলাভূমিত পোৱা যায় পঢ়ি উঠিলোঁ। আকৌ এবাৰ মই কৈ দিছোঁ যে জলাভূমিত পোৱা উদ্ভিদবোৰ হ'ল পুনি, মেটেকা, নলসাগৰি, ইকৰা, তৰা, দলগা, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিহলঙি আদি জলাভূমিত পোৱা উদ্ভিদ। আৰু প্ৰাণী কি প্ৰাণী থাকে জলাভূমিত? ভেকুলী, সাপ, শামুক, পোক পতংগ, পানী মকৰা, কেঁকুৰা আদি কি হয় জলাভূমিত পোৱা প্ৰাণী। জলাহত পোৱা দুটা অজৈৱিক। জলাহত আমি কি পালোঁ? বহুতো অজৈৱিক উপাদান আমি পঢ়ি আহিলোঁ। এতিয়া জলাহত কি অজৈৱিক উপাদান থাকে? বায়ু থাকে, কাৰণ বায়ু সকলোতে আছে, বায়ু থাকে, পানী আছে, মাটি আছে, এইবিলাক কি জলাহত পোৱা অজৈৱিক উপাদান। আকৌ জলাহৰ ওচৰে পাছৰে থকা দুবিধ চৰাই, আমি বহুতো চৰাইৰ নাম পঢ়ি আহিলোঁ, তাৰে দুবিধৰ নাম কৈ দিওঁ যে কি চৰাই পাইছিলোঁ? বগলী পাইছিলোঁ, হাড়িগিলা পাইছিলোঁ, বৰটোকোলা, কণামুচৰি, পানী কাউৰী, মাছৰোকা, চিলনী আদি চৰাই পাইছিলোঁ। গতিকে তাৰ পৰা যিকোনো দুটা তোমালোকে চৰাইৰ নাম লিখিবা। আজিলৈ এইখিনিয়ে তোমালোকক বুজাই দিলোঁ। তাৰপিছৰখিনি নেক্সট ক্লাছত বুজাই দিম। তোমালোকে ধুনীয়াকৈ পাঠটি পঢ়িবা আৰু ইয়াৰ প্ৰশ্ন উত্তৰখিনি লিখিবা। ধন্যবাদ।